Good morning guys, মই জুহি আৰু আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। এতিয়া বাজিছে 10টা আৰু আজি মই মোৰ হাজবেণ্ডৰ লগত মোৰ প্যাৰে হাজবেণ্ডৰ লগত এইজন হাজবেণ্ডৰ লগত গুৱাহাটী গৈ আছো। মই একচুয়ালি 8 মাহত সোমালো 8 মান্থছত, তো হেতুৰ কাৰণে আজি মোৰ চেকআপ আছে, তো চেকআপত গৈ আছো। তেতিয়াহ'লে আপোনালোকে চাই থাকক ব্লগটো। এইখিনিতে বাৰু মই এটা কথা কৈ দিওঁ, যিবিলাক এনেকুৱা প্ৰেগনেণ্ট মহিলা আছে তেখেতসকলে যদি চেকআপত যায়, হস্পিটেলত যায়, তেতিয়াহ'লে লগত কিন্তু ঘৰৰ পৰা পানী বটল নিব নাপাহৰিব। এইটো মাষ্ট হেভ হয়। ঘৰৰ পানীখিনি খালে বেছি ভাল। আৰু লগতে আপোনালোকে ফ্ৰুটছ নিব পাৰে, অকণমান 2 পিচমান আপেল, তাৰপিছত কল এটা বা এখন ব্ৰেড, কাৰণ কিমান দেৰি হ'ব হস্পিটেলত কোনোৱে একো ক'ব নোৱাৰে, পেচেণ্ট বহুত থাকে সেনেকুৱা। তো বস্তুখিনি লগত নিলে ভাল হয়, কাৰণ কেতিয়াবা কি হয় বহুত টাইম বহি থাকিব লগা হ'লে, মানে ৱেইটিং ৰুমত থাকিব লগা হ'লে বা থিয় দি থাকিব লগা হ'লে BP ল' হোৱাৰ চান্স থাকে। চ' মই যেতিয়া হস্পিটেলত যাওঁ তেতিয়া মই এইখিনি লৈ যাওঁ। আমি হস্পিটেল পাই গ'লোঁ, ডক্টৰৰ ভিজিট কৰি লওঁ, তাৰপিছত আকৌ মই ব্লগটো কণ্টিনিউ কৰিম বাৰু, কিন্তু ভিতৰত মই ব্লগটো কৰিব খোজা নাই। চাই থাকক বাৰু কি হয় পিছলৈকে, আৰু আমি কি কৰোঁ দেখাম বাৰু। আমি হস্পিটেলৰ পৰা ওলালোঁ, ডক্টৰৰ ভিজিটো হ'ল বাৰু। আমাৰ গোটেইখিনি নৰ্মেল থকা বুলিয়ে কৈছে, গোটেই ঠিকে থকা বুলিয়ে কৈছে। আৰু লগতে দুটামান টেষ্ট দিছিলে, থাইৰয়ড, চুগাৰ। ডক্টৰে কৈছে কি 8-9 মাহৰ টাইমত যদি মানে ফেমিলিত কোনোবা মানে চুগাৰ পেচেণ্ট থাকে তেতিয়াহ'লে এইটো অহাৰ চান্স থাকে, প্ৰেগনেণ্ট মহিলাৰ তাত অহাৰ চান্স থাকে। সেইটোৰ কাৰণে এবাৰ চেক কৰিব দিছে, তো সেইটোৰ কাৰণে ব্লাড দি আহিলোঁ আমি। এতিয়া চাওঁ, মোৰ বা এজনী আছে, তাইক লগ কৰিম চাগে। ভোক লাগিছে বহুত, সেইকাৰণে অকণমান পেট পূজা কৰিলোঁ। তো এই ৰেষ্টুৰেণ্ট এখনত আহিছোঁ, ৰেষ্টুৰেণ্টখনৰ নাম হ'ল মাষ্ট বিৰিয়ানী। সেইকাৰণে ভাবিলোঁ বিৰিয়ানী খাই লওঁ, চিকেন বিৰিয়ানী। এই এনি টাইম মোবাইলত দিছোঁ। বহুত গৰম, মানে এইকেইদিনটো গৰম পৰিছে বাৰু, হ'লেও আজি গুৱাহাটীত আহাই মানে খুবেই গৰম পাইছোঁ মই। বাকী আপোনালোকে কি কৰিছে জনাবচোন। ধুনীয়া গান শুনি কেনে চিকেন বিৰিয়ানী ৱেইট কৰি কৰি মোৰ একেবাৰে ভোকে লাগি গৈছে। Thanks, hubby. এয়া মোৰ বাইদেউ, মই যে কৈছিলোঁ বাইদেউ এজনী লগ কৰিম বুলি। তাই ইয়াতে গুৱাহাটীত থাকে, মানে ভিনদেউ ইয়াতে জব কৰে, সেইটোৰ কাৰণে
ঠিক আছে বাৰু চাই থাকক দিনটো বাৰু ভালে ভালে গ'ল এতিয়া আমি ঘৰলৈ উভতি আহিছোঁ চাওকচোন আকাশখন দেখিবলৈ ইমান ধুনীয়া হৈছে এয়া আমাৰ গাঁৱৰ ৰাস্তা হয় আহক তেতিয়াহ'লে আমি তৰমুজৰ ৰেচিপি এটা চাই লওঁ তৰমুজৰ ৰঙা অংশখিনি আমি আগতে খাই ল'লোঁ খাই কিনে এইখিনি ৰাখি থৈছিলোঁ এই হোৱাইট পৰ্চনখিনিৰ পৰা বাকলিটো এৰুৱাই আপোনালোকে যেনেকৈ কাটে সেনেকৈ কাটিব পাৰে এয়া আমাৰ মায়ে টুকুৰা টুকুৰা স্কুৱেৰ শ্বেপত কাটিছে আপোনালোকে দীঘলকৈও কাটিব পাৰে যেনেকৈ বিচাৰে সেনেকৈ কাটি ল'লেই হ'ল আৰু এতিয়া আহক কেৰাহীখন বহাই দিছোঁ বহাই দি ইয়াতে অকণমান মিঠাতেল দিছোঁ দি অকণমান পিঁয়াজ দিছোঁ সোৱাদ অনুসৰি আপোনালোকে বেছি দিলেও দিব পাৰে কম দিলেও দিব পাৰে আমাৰ যিহেতু পৰিমাণটো কম আছিলে তৰমুজৰ সেইকাৰণে অকণমান কমকৈ দিছোঁ গোটেইখিনি বস্তু নহৰু অকণমান দি দিলোঁ দি কেনে লৰাই আছোঁ নহৰুখিনি আমি থেতেলি লোৱা নাই আপোনালোকে থেতেলিও ল'ব পাৰে যেনেকৈ লয় সুবিধা হিচাপে তাৰপিছত তৰমুজৰ হোৱাইট পৰ্চনখিনি দি দিলোঁ দি কেনে অকণমান লৰাই দিলে হ'ল এই সাৰৰ আঞ্জাখনত মানে কি হয় চব বস্তু পৰিমাণবিলাক কম কমেই লাগে ইমান মানে একো টান হেৰি নহয় একেবাৰে ইজি ৰেচিপি হয় আৰু ইয়াতে অলপ চ'ডা পাউডাৰ দি দিলোঁ যিটো মানে সাৰত ইউজ কৰে সেই পাউডাৰটো দি দিলোঁ যদি আপোনালোকৰ ঘৰত কলা খাৰ আছে ঘৰুৱা যিটো কলা খাৰ সেইটো যদি আছে সেইটো ইউজ কৰিলে বেছি ভাল হয় লগত অকণমান নিমখ আৰু কেঁচা দাইল এই মচুৰ দাইল এইখিনি অকণমান দি দিছোঁ এনেকৈ দিলে সোৱাদটো অলপ বেছি ভাল হয় তাত ঢাকনিখন দি ৰাখি দিলেই হ'ল দিয়াৰ পিছত এনেকৈ পানী ওলাব পানীখিনি ভালকৈ শুজাব লাগিব সেইটোৰ কাৰণে ঢাকনিখন দি কেনে অকণমান লৰাই চৰাই কেনে আকৌ ৰাখি দিলে হ'ল আৰু বস্তুবিলাক যদি মানে নিমখ চিমখ এইবিলাক কিবা কম পাইছে এইখিনি টাইমত আপোনালোকে এবাৰ খাই চেক কৰি চাব পাৰে যদি কিবা কম হৈছে তেতিয়াহ'লে দি দিব পাৰে আৰু যদি আগৰ ৰৈ যোৱা কিবা দাইল চাইল আছে সেইখিনিও ইয়াতে মিক্স দি দিব পাৰে দি কেনে অকণমান জিৰা গুড়ি আৰু জলকীয়া গুড়ি হালধি এইখিনি টাইমত দি দিলে হ'ল চব বস্তু কম কমকৈ দিব লাগিলে পিছত আপোনালোকে দিব পাৰিব বাট একেবাৰতে বেছি হ'লে সোৱাদটো একেবাৰে ভাল নালাগে সেইটোৰ কাৰণে দি অলপ লৰাই দি ঢাকনিখন ভালকৈ ৰাখি দিলে হ'ল পানীখিনি শুকাব লাগিব ভালকৈ তাৰপিছত আমাৰ সাৰৰ আঞ্জা ৰেডি এয়া চাওক বিৰাটেই ভাল লাগে ট্ৰাই কৰি চাব আপোনালোকে